তো আজি ওলালো সেয়া ভাৰ্গৱ আছে তো সি এটা কৰিছে ট্ৰিপ এটা এৰেঞ্জ কৰিছে বোলো যাবি নেকি বুলি সুধিলে মই ব'ল যাওঁ ছানডে যিহেতুকে চবৰে মানে আজি অলপ সময় উলিয়াই আহিলোঁ এই দুজন আছে বন্ধু ঋতু আৰু অভিষেক তো সেনেকৈ এইফালে গুৰুৱা দীৰ্ঘেশ্বৰী যোৱা এইটো ৰাস্তা তো সেনেকৈ ওলাই আহিলোঁ আজি ব্যস্ততাৰ মাজত অলপ সময় উলিয়াই ৰবিবাৰ বুলি তো এয়া বজাৰ দেওবৰীয়া বজাৰ ইয়াৰ বজাৰৰ পৰা আমি কিছুমান মানে সামগ্ৰী ল'ম আৰু আমি যাই আছোঁ এই অলপ আগত ৰখাই দিলে হ'ল তাতে লেঙাৰ চক আছে লেঙাৰ চকৰ পৰা ইয়ালৈ প্ৰায় 15 কিলোমিটাৰ হয় 25 মিনিটমানত আহি পায় আৰু তো এয়া আনিছোঁ যোগাৰ পাতি সেইবোৰ তো ওলাই আছোঁ সেইটো প্লেচত যাম প্লেচত বস্তু চিকেন আনিছোঁ তো চিকেন বনাম আৰু অলপকৈ তো এইটো লোকেশ্যন ভাল লাগিছে এনে লোকেশ্যনটো বেয়া লগা নাই মানুহজনো নাই বেছি আমাৰ এইকেইজনে 4জনে হয় তো এয়া ইয়াত বনাম আৰু অলপ দেৰিকৈ ৰেডি হৈ আছে তো ৰাইজ এখনক বাৰ্বিকিউ বুলি কয় তো বাৰ্বিকিউ আমি বনাই আছে তো লেঙা কুৰুৱাৰ এই জেগাটো তো ব্ৰহ্মপুত্ৰৰ আগত চাব পাৰে ধুনীয়া এটা ভিউ তো ভিউৰ মাজত আহিছিলোঁ আমি এইটো জেগাত তো ইয়াতে আমাৰ বাৰ্বিকিউ বনাম অলপ এইটো জুই জ্বলি আছে বনাই আছে কি বনাইছে এইটো জ্বলে বেলি হয় ভিতৰৰ পৰা আনবই মিছনত আছে চব দি বালি জালি ঢালি দি ভাত চাত নাই ভাই অকল এই পেপচি আৰু চিকেন ইয়াতে খাবি নেকি মই ইয়াতে থাকি এনেকৈ আহিব লাগে ব্যস্ততাৰ মাজত অলপ সময় উলিয়াই আপোনালোকো আহিব আমি আজি আহিলোঁ যেনেকৈ মানে অলপমান সুন্দৰ পৰিৱেশত সেয়া এনেকৈ আৰু তো এইটো ৰাস্তা দেখাই আছোঁ আপোনালোকক আহিব মই লোকেশ্যনটো বাৰু ইয়াত দি দিম কেনেকুৱা ফিলিং কেনেকুৱা অনুভৱ কেনেকুৱা ভাল ফিলিং বহুত দিনৰ মূৰত লগ পালোঁ আমি চবেই আমি স্কুল ফ্ৰেণ্ড আছিলোঁ কিন্তু
5 বছৰৰ পৰা লগে পোৱা নাছিলো লগে পোৱা নাই। বহুত বছৰ অভিষেকে এতিয়া অভিষেক কিবা ক'ব নেকি তোমাৰ নাই নাই একো নকওঁ নাই এতিয়া নতুনকে জব পাইছে তাৰ কাৰণে আমি কংগ্ৰেচুলেশ্যন দিছো আৰ্টিষ্ট আকৌ নহয় এজন বিখ্যাত আৰ্টিষ্ট হয় ইউ হাজিৰা কৰে ইউ কৰে ময়ো কৰোঁ চবৰে হাজিৰা কৰি থকা নাই আজি উলিয়াই আহিলোঁ গোটেইকেইটা লগ পাই দেওবাৰ বুলি আৰু এতিয়া আমি যাওঁ আৰু বৰ্তমান এতিয়া বাজিল 2:30 দিয়ক ঠিক আছে